কবিতাটিৰ নাম হ'ল মৰমৰ গাঁওখনি মোৰ। এতিয়া বৰকৈ আমনি কৰে পুৰণি ছবিসমূহে আপোন গাঁওখনিৰ। এতিয়া বৰকৈ হুমুনিয়াহ কাঢ়ে চিনাকি মুখবোৰে আপোন গাঁওখনিৰ। এতিয়া যে সোমাই পৰিলোঁ বহুলভাৱে আধুনিকতাৰ মেৰ পাকত। এতিয়া যে আহৰি নাই তাহানিৰ দৰে পুৰণিৰ সত্তা জীৱনত। শাওনৰ বোকা ফালি ফালি আইৰ সৈতে বোকা চাউলৰ টোপোলাৰ সৈতে পিতাৰ বাবে লৈ যোৱা সেই অনুভৱখিনি, জলপানৰ বাতিটো লৈ আম কঁঠালৰ গোন্ধৰে বলবলাই বিয়পি পৰা শাওনৰ সেই পথাৰখনি। আইৰ আঁচলত ধৰি পথাৰত নামি মাছ পুঠি দুটামান গোটাই সেই আমেজখিনি, সন্ধিয়াৰ ভাত সাজত পোৰা পিটিকা বা পাতত দিয়াৰে খোৱা সেই তৃপ্তিৰ সাজখিনি এতিয়া যে আৰু নাই। এতিয়া যে হাহাকাৰ কৰি ফুৰে মোৰ আত্মসত্তাই। হাত খেপিয়াই বিচাৰি ফুৰে সেই সময়বোৰ, সেই বোকা পানীৰ, সেই জলপানৰ, পোৰা পিটিকা অথবা পাতত দিয়া ভাত সাজৰ, সেই ফিৰফিৰীয়া গোন্ধৰ আমোলমোল। শুনিছোঁ এতিয়াও ভাগৰি পৰে হাত বাউলি মাতি আমনি কৰে গাঁৱৰ সিটোমূৰৰ তেতেলীজোপাই আগৰ দৰে। কিন্তু এতিয়া যে সকলো অতীত। পিতাইৰ সৈতে মৰণা মাৰি লগ সমনীয়াৰ সৈতে ধান খেৰৰ মেজিত উঠি ফুৰা, দৌৰ মাৰি গৈ গৰু গাড়ীত উঠা সেই কানিমুনি সন্ধিয়াবোৰ এতিয়া যেন ক'ৰবাত হ'লগৈ বিষাদ। কিচিৰ মিচিৰ চৰাইবোৰৰ কোলাহলে পুৱাৰ আগমনৰ খবৰ আনে। কিন্তু এতিয়া হয়তো ব্যস্ত হৈ পৰিল সিহঁতবোৰো সময়ৰ সোঁতত। দিক বিদিক নেওচি কাৰোবাৰ সন্ধানী পোহৰ হৈ পৰিল। এতিয়া যে সিহঁতবোৰে পুৱাৰ বেলিটি জগাৰ বাতৰি নিদিয়ে, নিদিয়া বাতৰি উজ্জ্বল প্ৰভাতী কিৰণৰ। সন্ধিয়া নামঘৰৰ দবাৰ শব্দ ৰিণিকি ৰিণিকি শুনি আইৰ ঘোপ চকুৰ চাৱনিত দৌৰি ঢাপৰি গৈ টিপ চাকিৰ জিলমিল পোহৰত কুঁহিপাত অথবা নেওতাখন লৈ পিতাইৰ ওচৰত বহি টোপনিয়াই থকি সাধুকথাৰ আমেজ লোৱা, এতিয়াচোন সেই সকলোবোৰেই সাধু হৈ পৰিল। এতিয়া যে পাহৰি গ'লো আহঁতজোপাৰ তলিৰ বিহুখনৰো। এতিয়া গোপগোপনি নোহোৱা হ'লো। এতিয়া যে দাম বাঢ়িল মঞ্চৰ আঁৰত আহঁতৰ তলৰ বিহুৰ। এতিয়া যে ম্লান পৰিল হৰিনামৰ ধ্বনিৰ আলোড়নো। সময়ৰ লগত দৌৰি দৌৰি সকলোবোৰ অতীত হ'ল। আম কঁঠাল বা তেঁতেলী বিচাৰি এতিয়া কোনেও আনৰ বাৰী ঘৰ পথাৰ পদূলিলৈ যোৱাৰ হবিয়াস নকৰা হ'ল। হয়তো প্ৰয়োজন বোধো নকৰে, সেয়া হেনো সময়ৰ অপব্যয়। হয়তো সেয়া আধুনিকতাৰ বাবে বদনাম। এৰা সময় যে এতিয়া তেনেই তাকৰ হৈ পৰিছে। এতিয়া হেনো সকলোবোৰ ঘৰতেই পাব পাৰি। আধুনিকতাৰ বুটাম টিপিলেই সকলোবোৰ যে এতিয়া সলনি হৈ পৰিল। মই আৰু মোৰ গাঁওখনেও এনেদৰে আধুনিকতাৰ গ্ৰাসত সোমাই ক'ৰবাত হেৰাই পৰিল। আৰু হেৰাই পৰিল সেই মাদকতাময় অনুভৱবোৰ, সেই সোণালী সময়বোৰ।
কবিতাটিৰ লেখিকা দীপিকা দাস, কবিতাটিৰ আবৃত্তিকাৰ ডাক্তৰ প্ৰাঞ্জল বৰা। ধন্যবাদ।